নমস্কাৰ বন্ধু-বান্ধৱীসকল, যিহেতু প্ৰথম ভিডিঅ'টোত আপোনালোকক মই দেখাইছিলোঁ মিস্ত্ৰীসকলে বস্তুবোৰ কেনেকৈনো বনাইছে সেয়া দেখাইছিলোঁ। এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ মিস্ত্ৰীসকলে কেনেকৈনো ৰং মাৰিছে। চাওকচোন, হাতেৰে 3বাৰ ৰং কৰাৰ পাছত এই মেচিনে এটা ৰং মাৰিছে। এয়া দেখিছেনে, এইবিলাক এনেকৈ মেচিনে ৰং মাৰি থৈ গৈছে। এইবিলাক দেখিছে, এজনো দেখিছেনে, এজনো ৰঙৰ মেইন মিস্ত্ৰী। গোটেই ফাৰ্নিচাৰখিনি একেলগে ৰং কৰিবলৈ দায়িত্ব দিয়া হৈছিল। আচলতে ৰং যিজনে মেচিন মাৰি আছে সেইজনো মেইন মিস্ত্ৰীয়ে। দুয়োজনে লগ লাগি বিৰাট ধুনীয়াকৈ ফাৰ্নিচাৰখিনি বনাইছে। এয়া চাওকচোন, ডিমাণ্ডখনতো এনেকৈ ৰং কৰি গৈ আছে। গোটেই ডিমাণ্ডখন ৰং কৰাৰ পিছত ফাইনেল লুকটো চাব হা। এয়া চাওক, গোটেই ৰং কৰাৰ সম্পূৰ্ণ হৈ ফাইনেল লুকটো এয়া। কেনেকুৱা লাগিছে জনাবচোন, মোৰ হ'লে বিৰাট ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব হা। বাকীখিনি দেখাই আছোঁ বলক। এয়া চাওক, এয়া চোফাৰ ছিট এনেকৈ গোটেইখিনি সম্পূৰ্ণকৈ ৰং কৰি কমপ্লিট হোৱাৰ পিছত এনেকৈ থৈ দিয়া হৈছিল। এয়া চাওকচোন, ৰ'ব এটা এটাকৈ দেখাই আছোঁ হা। এইখিনি দেখিছেনে, ডাইনিঙৰ চকী, এইডাল ৰেকডাল, এখন চেণ্টাৰ টেবুলখন গিলাচখন খোৱা নাই, থৈ দিয়া হৈছে। এইডাল আলনাডাল কেনেকুৱা লাগিছে ক'বচোন, মোৰ হ'লে বিৰাট ধুনীয়া লাগিছে। আপোনালোকৰনো কেনেকুৱা লাগিছে জনাব হা। এখন ড্ৰেছিঙৰ ডিজাইনিংটো এনেকুৱা আছিল। দুখন গ্লাছ লগা দেখিছেনে, গ্লাছ দুখন খোৱা নাছিল। এয়া মিস্ত্ৰী দুজনে খুৱাই আছে। গোটেইখিনি বস্তুৱে দেখালোঁ, খালি ভণ্টিৰ ডাইনিংখন দেখাব নোৱাৰিলোঁ। ডাইনিংখন ভণ্টিহঁতৰ ঘৰত বস্তু থ'বলৈ আজি যাম, তাতে দেখুৱামগৈ আপোনালোকক। আৰু ভণ্টিৰ বস্তু থ'বলৈ দুখন গাড়ী মাতিছে। এয়া চাবদে, এয়া চাওক লোড কৰি আছে। দুখন গাড়ীত নিব লগা হৈছিল বস্তুবোৰ, যিহেতু ড্ৰেছিংখনো চিচাৰৰ আছিল, ডাইনিংখনো চিচাৰৰ আছিল, চেণ্টাৰ টেবুলখনো চিচাৰৰ আছিল। বহুত সাৱধানে বস্তুবোৰ নিব লগা হৈছিল আৰু বহুত সাৱধানে দুইখন গাড়ীত এনেকৈ লোড কৰিব লগা হৈছিল। এতিয়া যাওঁ বলক ভণ্টিহঁতৰ ঘৰলৈ, তাতে গৈ সকলো দেখাই আছোঁ। ভণ্টিহঁতৰ ঘৰ পায়েই প্ৰথমে এনেকৈ ডিভানখন ফিটিং কৰি ল'লে। যোনজন মিস্ত্ৰীয়ে ডিভানখন বনাইছিল তেখেতো আমাৰ লগত যাব লগা হৈছিল ডিভানখনৰ কাৰণে। এয়া চাওকচোন, এনেকৈ ফিটিং কৰি আছে। গোটেই ৰুমটোৰ ভিডিঅ' আপোনালোকক দেখাবলৈ গৈ আছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব হা। এয়া চাওক, গোটেই ৰুমটোৰ ফাইনেল লুকটো এইটো। ডিভানখন কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু ড্ৰেছিংখন এইখন এনেকৈ থৈ দিছিল এইখিনিতে, আৰু ৰেকডাল এইফালে থৈছিল তাই। পিছত বস্তুবোৰ আৰু ধুনীয়াকৈ চিজিল লগাব। এতিয়া প্ৰথমতে এনেকৈ থৈ দিয়া হৈছিল আলনাডাল এইডাল। আৰু এটা কথা ক'বলৈ এইখিনিতে পাহৰিয়ে থাকিলোঁ, এই ড্ৰেছিংখনৰ তলৰ ফুলপাহ আৰু ওপৰৰ ফুলপাহ ডিভানখন যোনজন মিস্ত্ৰীয়ে বনাইছিল তেখেতেই এই ফুলকেইপাহ কাটিছিল। এই চোফাৰ ছিটযোৰ এনেকৈ বেলেগ এটা ৰুমত ৰাখিছিল। এখন চেণ্টাৰ টেবুল। মই ভাবিছিলোঁ প্ৰথমতে চোফাৰ ছিটযোৰ ইমান চিম্পুল, কেনেকুৱা লাগিব বাৰু দেখিবলৈ। তাৰপিছত যেতিয়া ৰুমটোত সজাই দিছে ইমান ধুনীয়া লাগিছে। চাওকচোন, আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব হা। এয়া চাওকচোন, এয়া ডাইনিংখন, এইখন 6খন চকী লগা, গোটেইখন গ্লাছৰ। ডাইনিংখনো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাই দিব। যদি গোটেই ফাৰ্নিচাৰখিনি আপোনালোকৰ ভাল লাগিছে আৰু এনেকুৱা ফাৰ্নিচাৰ যদি আপোনালোকক বনাব লাগে মোক কণ্টেক্ট কৰিব। মই মিস্ত্ৰীসকলৰ লগত আপোনালোকক কণ্টেক্ট কৰাই দিম, তেওঁলোকৰ লগত আপোনালোকে কথা পাতি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। গোটেই ফাৰ্নিচাৰখিনি কেনেকুৱা পালে আৰু কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বাই বাই।